আমাৰ এই কোকৰাঝাৰ চিটিজি অন্তৰ্গত কোকৰাঝাৰ 4জন ব্যক্তি বা 4টা ফেমিলিয়ে নিৰ্বাচন হৈ ডিছপ্লেচ হ'ব লগা হৈছে। এতিয়া কৰবাৰী এৰি কৰি ৰিলিফত থাকিব লগা হৈছে। এই পৰিয়ালৰ কাৰণে ATC চৰকাৰ বা আমাৰ চিভৰ পৰা 25,000কৈ সাহায্য প্ৰদান কৰিব বা চেক প্ৰদান কৰিব। এইটো আমি আনুষ্ঠানিকভাৱে দি দিম। প্ৰথমে আমাৰ অসমৰ মন্ত্ৰী ডাঙৰীয়া দিব। বিশ্বনাথ টপ আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ কৰা কণিকা খজুৰত চেক প্ৰদান কৰিব আমাৰ MP জয়ন্ত বসুমতাৰী নোট কৰা। এতিয়া ৰহিলা চেক প্ৰদান কৰিব আমাৰ বিদ্যালয় মুছাহাৰী ৰহিলা মাটুৱা এতিয়া ডেভিড মুছাহাৰী চেক প্ৰদান কৰিব আমাৰ UPPL জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰী ডাঙৰীয়া।